যে যেতিয়া নিজৰ ঘৰৰ কথা আগতীয়াকৈ জনা যায় ঘৰৰ মা দেউতাই কি বিচাৰে কি নিবিচাৰে তেনে ক্ষেত্ৰত you have to be very sure যে তুমি ষ্টেণ্ড ল'ব পাৰিবা নে নোৱাৰা আৰু যদি তুমি ভাবা যে তুমি ষ্টেণ্ড ল'ব নোৱাৰা তেতিয়াহ'লে অকল তোমাৰ জীৱনটো নহয় আন এজনৰ জীৱনো তোমাৰ লগত জড়িত হৈ আছে গতিকে তুমি যেতিয়া নিজৰ কথাটো চিন্তা কৰি এটা ডিচিশ্যন ল'বা তুমি এইটো চাব লাগিব যে তোমাৰ ডিচিশ্যনৰ লগতে আন কাৰোবাৰ এটা জীৱনৰ ৰেছপন্সিবিলিটিও তোমাৰ ওচৰত আছে আৰু সেইটো তুমি নাভাবিলা তুমি ওলাই আহিলা তুমি মা দেউতাক হ্যাপি কৰিলা তুমি হয়তো ইন ফিউচাৰ আকৌ প্ৰেম পাইছা বা লাভ আহিছে সেইকাৰণে তুমি লাভ ষ্টৰী শ্বেয়াৰ কৰিছা বাট হোৱাট এবাউট হিম যিয়ে ইনভেষ্ট কৰিলে তোমাৰ লগত সময় দিলে তোমাক তোমাৰ সৈতে সপোন ৰচিলে হঠাৎ আজি সেই ল'ৰাজনে কেনেকৈ নিজকে উলিয়াই আনিব পাৰিব তোমাৰ নিচিনা হয়তো তেওঁ লাকি নহ'বও পাৰে যে তেওঁৰ জীৱনত কোনোবা এজনী আহিব তেওঁক উলিয়াই আনিবলৈ যিদৰে তোমাক কোনোবাই উলিয়াই আনিলে কাৰেক্ট গতিকে তোমাৰ কথা আজি মই নকওঁ যিসকল এতিয়া সম্পৰ্কত আছে যিয়ে জানে যে ইন ফিউচাৰ তোমালোক হয়তো এক হ'ব নোৱাৰা এইটো কাৰণে নোৱাৰা কাৰণ তুমি জানা তোমাৰ মা দেউতা কেনেকুৱা বা তোমাৰ মা দেউতাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আগ্ৰহটো আছে নে নাই বা তোমাক ছাপোৰ্টটো কৰিব নে নকৰে যদি জানা যে কেতিয়াও নকৰে ইট ইজ ইম্পচিবল তেতিয়াহ'লে প্লিজ ডু নট ৱেষ্ট ছামৱানছ লাইফ আৰু যদি নেজানা চিয়'ৰ নহয় যে কৰিব নে নকৰে দুমোজাত আছা এতিয়াই কৈ চোৱা সুধি চোৱা ডিৰেক্টলি আৰু যদি দেখা যে নাই নহ'ব তেতিয়াহ'লে জাষ্ট ষ্টপ দেন এণ্ড দেৰ